বা ঠাণ্ডা কেনেকুৱা ৰাইজৰ ফালে ঠাণ্ডা চাগে বহুত বেছি আমাৰ ফালেতো একদম ঠাণ্ডা মানে একদম ক'বই নালাগে ইমানেই মানে ঠাণ্ডা মানে মই কম্বলৰ তলৰ পৰা ওলোৱাই নাই এতিয়াহে এজাজ ওলাই আহিছোঁ মানে হেৰি হ'ল মানে কি হ'ল আজি ভিডিঅ' এটা বনাম বুলি ভাবিলোঁ মানে বনাম বুলি কেলৈ কৰিলোঁ একদম ফেচবুক পেজটো আগুৱাই যাবলৈ তোমালোকে সহায় কৰিবা দেই ফ'ল' কৰিবা লাইক কৰিবা লাইক ফ'ল' একেবাৰে নাই 11টা ফ'ল'ৱাৰ্ছ 5টা লাইক মাত্ৰ ৰ'বা মই কথাটো কৰিবলৈ দিয়া 5টা লাইক সেইকাৰণে সকলোকে কৈছোঁ অকণমান আগবঢ়াই নিব দেই তাকে ভাবিলোঁ মই আজি ঘৰত নাই মই আছোঁ লগৰ এটা ঘৰত মানে মিষ্টাৰ ৰাজু ঘৰত তাৰ চেনেলটো মনিটাইজ হৈছে মানে মনিটাইজ হৈ গ'ল চ' মানে আমি পাৰ্টি এটা খাম বুলি ভাবিলোঁ পাৰ্টি বুলি নহয় মানে আমি তিনিটাহে মাত্ৰ আমি চাৰিজন আছোঁ চাৰিজন চৰি ভুল হৈছে চাৰিজনে ভাবিলোঁ কিবা পাৰ্টি এটাকে খাওঁ আৰু মনিটাইজ হ'লতো চেনেলটো তাৰপিছত তাকে আজি মানে খাবলৈ আহিছোঁ আৰু টাইম পাছোঁ আমি এনেও সন্ধিয়া মানে আমি তিনিটা একেলগে থাকোঁ মই মিষ্টাৰ ৰাজু উত্তম থাকোঁ আজি আমালোকৰ ৰুদ্ৰাক্ষও আহিলে বেলেগ লগৰ এটাও আহিলে চ' আমি চাৰিটাহে থাকোঁ বেলেগ নাথাকে তিনিটা থাকোঁ বেলেগ নাথাকে আজিহে চাৰিটা এনেকৈ এনেই সদায় টাইম পাছ কৰি থকা যে টাইম পাছৰ মাজতে বোলে এটা খানা এটাও খাই দিওঁ ইয়াৰ চেনেলটো অকণ আগবাঢ়িছে বুলি মানে সি মোক কৈছে আমিও চাইছোঁ আমি আগবঢ়াই মানে নিবলৈ তাক চেষ্টা কৰি আছোঁ আৰু মোৰ চেনেলটো সকলোৱে তাক যেনেকৈ মন দিছে মোকো মৰম দিব ইউটিউব চেনেলটো চ' খানা বনাবলৈ লৈছেহে এতিয়া মাত্ৰ কেইটা বাজিছে এতিয়া বাজিলে ৰ'ব দেই কেতিয়া বাজিলে 6টা 51 হৈছে খানা বনাবলৈ আমাৰ আহি গ'ল ৰাইজে আলু চালু কুটি আছে দেখিছা নাই আলু চালু কুটি আছে এই খানা কিহে হ'ব আজি আলু মাংস এটাই কান্দি আছে পিঁয়াজ কাটি আমাৰ ইডিটৰ উত্তম যে ঐ উত্তম মাত এটা দিয়া মাতা আকৌ উত্তম মাংস আমাৰ মাংস বনাব উত্তম মাংস এপোৱা মাংস আনিছো আমি গোটেইকেইটা গৰাই খাম এপোৱা নহয় আধা কেজি মই কমাই কৈছো মাংসই পানীয়ে সমান হ'ব আজি আনি পেলাই কি নিজে এইফালে ইয়াক দৰ্শকসকল চাওক এয়া মই কি দিছো এইবোৰ আলু যিটো বস্তু নেকি চবৰ লগতে মিলি যায় মই চবৰ লগতে মিলি যাওঁ লোৱাৰ লগত লোৱা ছোৱালীৰ লগত ছোৱালী কিবা কিবি আৰু এইফালে আমাৰ মা আছে মা কিবা ই ৰাম লেতেৰা দে এই যদি মিষ্টাৰ ৰাজু মাক দে নমস্কাৰ এইটো মানে ভিডিঅ'টো আপুনি কৈ দিয়ক বোলে ইয়াৰ পেজটোক ফ'ল' কৰি দিবা কৈ দিয়ক এই ডাঙৰকে ল'ৰাটোৰ ফেচবুক পেজটোক ফ'ল' কৰি দিব এইফালে আমাৰ ককা আছে এইফালে ককা আছে মিষ্টাৰ বাপেক ওলোৱা নাই নেকি লুকাইছে এইটো লুকাইছে চব এইটো মিষ্টাৰ বাপেক এইফালে বিষ্ণু জয়ন্তী আমি তিনিটা লগতে আছো আজি মই কেলে লুকাব নোলুকাই এই কি কথা আছে উঠিলেই হ'ল হয় নাই মানুহ ঘৰত থকা অৱস্থাতে ভিডিঅ'টো কৰিছোঁ কোনোটো গমেই নাপায় চ' এইটোৱে মই ঘৰত নাই বাৰু মোৰ ঘৰটো ইমান ভাল নহয় ইহঁতৰ ঘৰটো বৰ অৱস্থা মানে খুব ভাল আমাৰ ঘৰটো বৰ দুখীয়া গম পাইছে না আমাৰ ঘৰটো একদম দুখীয়া সিহঁতৰ ঘৰটো বহুত ভাল বিষ্ণু কি বনাই আছোঁ আমি ইমান ধনী নহয় দেই বিষ্ণু জয়ন্তী এইটো একদম ৰাজু ঘৰ আমাৰ ঘৰটো বাৰু এদিনহে দেখুৱাম যিদিনাখন বনাই হ'ব আমি বহুত দুখীয়া ঘৰ নহয় মই একদম প্ৰথম ভিডিঅ' ক'ত চেক কৰিছোঁ যিটো তোমাৰ 2,60,000 মানুহে যিটো মোৰ ভিডিঅ' চালে মোৰ ভিডিঅ'টো প্ৰথম এখন চকীত বহি ইয়াতে মই চেক কৰিছিলোঁ মোৰ বেকগ্ৰাউণ্ডটোৱে আৰু এইজন হ'ল ইয়াৰ ককা এইজন ঢুকালে মানে ককা সেইজন ককা তাৰপিছত এইফালে আমাৰ ভূপেন দা আছে একদম মোৰ একদম ফেভাৰিট ছিংগাৰ সেইজন এইটোৱে আৰু ঘৰটো আমি এতিয়া খানা খাম ৰ'ব খানা ভিতৰত এইফালে আমাৰ হেৰি আছে এইটো কোন আছিলে তাৰপিছত ৰুমটো দেখুৱাম বাৰু এইটো আমি ভিডিঅ' চিডিঅ' ইয়াতে বনাওঁ ভিডিঅ' চিডিঅ' বনাওঁ এইটো হ'ল আমাৰ কি বুলি কয় এইটো তোমাৰ হেডফোন বুলি কয় এইটো শ্ব' কাৰণেহে লৈছোঁ কিন্তু হেডফোনডাল ছিগা আকৌ মই সঁচা কথা কৈ দিছোঁ এই হেডফোনডাল ছিগা কিন্তু এইটো শ্ব' কাৰণেহে লোৱা এইফালে স্মৃতি বাদ দিয়া স্মৃতি বহুত দিন হৈ গ'ল আৰু পাহৰিছোঁ আৰু আমাৰ ৰুদ্ৰাক্ষ ভাই শুইছে দিছে না ওপৰলৈ ভীম শুইছে চোৱা বহুত বিজি এইফালে মানুহ জুই মানে ইমান ঠাণ্ডা হৈছে জুই ফুৱাব লাগে দেই মানুহে বহুত ঠাণ্ডা এইফালে আমাৰ ককাই জুই ফুৱাই আছিলে বাৰু জুই ফুৱাই আছে একদম ককাই এইফালে জুই দেখিছে নাই জুই আৰু মানে এইটো এটা ঠাণ্ডা দিনত মেইন আৰু জুইটো মেইন বস্তু আৰু এইজন আহিছেহে জুই ওচৰলৈ এইজন আহি গৈছে বুঢ়া মানুহ জুইটোহে মেইন আৰু
জুইটোহে মেইন আৰু কেনেকে থাকিব এই ঠাণ্ডা কথা নকবা আৰু একদম ব্ৰেইন চেন গৰম হৈ গৈছে মানে একদম চেনেলৰ বিষয়ে কিবা কৈছা ভিউৱাৰ্ছ কেনেকে দিব সঁচা কথাটো কৈ দিয়া ইহঁতৰ ঘৰত মানে এপোৱা মাংস আনিলে হেনো 4 দিন খাব পাৰে 4 দিন এপোৱা মাংস 3 দিন খায় মানুহ আছে 20 জন যদি এনে মাংস এপিচ মাংস ইহঁতে এই চুৰিবিলাক দেখিছা নহয় চুৰিবিলাকে কাটি কাটি চিক কৰি এপোৱা মাংস 3 দিন খোৱা মানুহটোৱে হৈছে এইজন ব্যক্তি সেইটো কাৰণে তেওঁলোকৰ বডি একদম মাখন মাৰি হৈ আছে আৰু আমাৰ বডি ষ্টিল বডি এটা মানে এপোৱা মাংসই 3 দিন খাই কাৰণে মাখন হেনো 2 কেজি আকৌ বোলে 2 কেজি 2 কেজি মাংস উত্তমৰ আগত খোৱা আজিলৈকে উদাহৰণ নাই মাংস আনিব চুৰিখনে পিচকে অকণকে ইমানকৈ মানে কাটিব আৰু মানে কি মোক কথাটো ক'বলৈ বেয়া লাগিছে যে মানে দুখীয়া মানুহ কি কৰিব আৰু মানে মোৰ মানে ভিডিঅ' চিডিঅ' এডিট কৰি যি টকা পায় আৰু দুখীয়া মানুহ মানে তেনেকেই খায় আৰু এপোৱা মাংস আনি 3 দিন মানুহ মাৰিব দেই মানুহ মাৰিব খাওঁকে আছে দেখিছা নে এতিয়া খাওঁকে আছে এইটা চা কেঁচা মাংস খাবলৈ ওলাইছে এইটো চা এইটো ৰাক্য চা এই একদম লাগি আছে দেখিছা নহৰু খুন্দিছে পিঁয়াজ খুন্দিছে এইবিলাক ভিডিঅ' পাই দিয়া মানে তাতকৈ ডাঙৰ কথা বন্ধুসকল মানে আমাৰ মিষ্টাৰ ৰাজা এখন নতুন বাইক আনিছে আজি সেইটো কাৰণে আমি পাৰ্টি খাবলৈ আহিছো একদম নতুন বাইক বাইকখনৰ দাম হৈছে মাত্ৰ 5,000 টকা কিন্তু নতুন বাইক এখন নতুন বাইক আনিছে মিষ্টাৰ ৰাজুৱে তেওঁ কিক মাৰি আছে কিন্তু ষ্টাৰ্ট নহৈছে পুৰা মাৰিছে মানে এইখন বাইক তোমাৰ ষ্টাৰ্ট নহয় হেনো ষ্টাৰ্ট নহয় আজি নতুনকে আনিছে কিন্তু বাইকখন ষ্টাৰ্ট নোহোৱা হ'লেই এই বেক লাইটটো নাই বা বাইকখনৰ So guys, মানে আমি ইমান সময় অকমান এনে প্ৰেংক কল এটা বনালো মানে যা তালে কিছুমান প্ৰেংক কৰিলো সেই ভিডিঅ'টো আমি ইউটিউবত আপলোড কৰিম আৰু তোমালোকে সকলোৱে চাবা মিষ্টাৰ বিষ্ণুদেৱ যে ইউটিউব চেনেলটোতে সকলোৱে সেই ভিডিঅ'টো চাবলৈ পাবা ইমান সময় মানে এনেই বোলো বহি থকাতকৈ সকলোকে প্ৰেংক কৰিলো ভিডিঅ' এটাও বনিলে কাৰোবাৰ লগত অকণ ভালকৈ চিনাকিও হ'লো ভালো লাগিলে আমেজটো বহুত ধুনীয়া আমেজ হ'ল এতিয়া চব খাবলৈ যাম মানে আমাক খাবলৈ মাতি আছে মানে খাবলৈ যাবলৈ সময় হোৱা নাই এইডালৰ লগত এখন এই ঘণ্টা কৈ থাকোঁতে গ'ল আৰু লাগি আছোঁ মানে আৰু বা চাই থাকে বা আমি খোৱা অকণমানো দেখুৱাই দিম বাৰু অকণমান খোৱা দেখুৱাই দিম আৰু তোমালোকৰ কিবা এটা কৰি থাকিবা ঠিক আছে বোলে আমি খাবলৈ যাওঁ এনেকুৱা নিৰ্দয় মানুহ ক'ৰবাত থাকে নেকি আমাক অকলে এৰি পেলাই অকলে খাইছে আমাক গোটেইখিনিকে যায় 3-4টা ল'ৰাক এৰি দিছে অকলে ভাত খাবলৈ চব ভাত দেখিছে ভাত খাইছে আমাক অকলে এৰি থৈ কেলৈ এৰি থৈ আহিলে মানে আপোনাৰ নিয়মটো কি ঘৰলৈ আলহী আহিলে আগতীয়াকৈ খাই আজৰি হ'ব দেখিছেনে আগতীয়াকৈ মানে ভালকণ খাই লৈছে তাৰপিছত আমালৈ আৰু এইজনে মিষ্টাৰ ৰাজু বাপেক কেনেকুৱাই মানে মই কৈ দিছোঁ একদম তেনেকুৱাই একদম বহুত বেয়া মানে 2 পিচ কমি যাব সেইবোৰে অংক মাৰিলে মই ভাবিছিলোঁ আগতীয়াকৈ খাওঁ নেকি এয়া দেখিছেনে একদম 4 পিচ বেছিহে খাইছে আমাতকৈ খোৱাক আপোনাৰ দিন কৰিছে আমিও খাম এতিয়া আপুনি খাই হ'ব তাৰপিছত আপোনাক দেখুৱাই আমি খাম আপোনাক দেখুৱাই খাম চিধা কথা চব বন্ধুসকল আমাৰ ফাইনেলি খাব হৈ গ'ল মানে চব জেগাই বহিছে চব মাটিতে বহিছে মানে এইফালে ডাইনিং আছে কিন্তু ডাইনিং কোনো বনাই চব মাটিতে বহিছে মাটিত বহিয়ে খাই ভাল লাগে মানে আগৰ পৰাতো মাটিত বহিয়ে খাওঁ এতিয়াহে কাৰোবাৰ ডাইনিং কিবা কিবি হৈছে ডাইনিং খাব হৈ গ'ল এয়া আমাৰ একদম ভাত যোগাৰ দি আছে সৈজনে আগতীয়াকৈ খাই বহি আছে আমালৈ চাই বহি থাকিব এতিয়া আমি খাম সেইজনে চাই বহি থাকিব ই মাংস খাবলৈ ল'লে এইটো ৰাজ্য নহয় জানো একো নেৰে আৰু খাই দিয়া খাই লওঁ ৰ'ব তাৰপিছত একদম শেষ অকণ কম আৰু ইমান দেৰিলৈকে যোনে ভিডিঅ' চাইছে বহুত ধন্যবাদ দেই ৰ'বা খাই লওঁ চব বন্ধুসকল ফাইনেলি মই একদম ঘৰ পাই গ'লোহি আৰু ঘৰ পাই একদম শুবলৈ লৈছোঁ আৰু জেকেট খুলিম এতিয়া
তাৰপিছত মানে কি হ'ল বন্ধুসকল, মই ভিডিঅ'টো অকল ফেচবুক পেজত দিম বুলিয়ে ভাবিছিলোঁ। সেইটো কাৰণে প্ৰথমে ফেচবুক পেজটোৰ কথা বেছিকৈ কৈছিলোঁ, আৰু এতিয়া লগৰকেইটাই ক'লে বোলে তই ফেচবুক পেজতে নহয় ইউটিউবতো দিবি। তাৰপিছত ভাবিলোঁ ইউটিউবতো ভিডিঅ'টো আপলোড কৰি দিওঁ, আৰু সকলোৱে শেষলৈকে চাব। বহুত ধন্যবাদ। আৰু সকলোৱে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা, আৰু যদি কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি ল'বা। তাতে আজিলৈ বাই বাই, গুড নাইট, শুই যোৱা।